হাই এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ দীপাঞ্জলিছ কিটচেনলৈ। আজি মই বনাবলৈ গৈ আছোঁ আমেৰে এটা কেকৰ ৰেচিপি। আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। এই কেকটো বনাবলৈ মই মিডিয়াম সাইজৰ আম এটা লৈছোঁ। এইটো মই এতিয়া কাটি ল'ম। আপোনালোকেও আম কাটোতে এনেদৰে কাটিব। এনেদৰে কাটিলে এৰুৱাবলৈ সুবিধা হয়। এতিয়া মই এইখিনি এনেদৰে চামুচেৰে এৰুৱাই ল'ম। দেখিছেনে কি ধুনীয়াকৈ এৰি গৈছে। চাওকচোন। আমটো গোটেইখিনি এনেদৰে ভালদৰে কাটি ল'ব। এয়া মোৰ আমখিনি কাটা হ'ল। এতিয়া মই কেকটোৰ কাৰণে চুজি এবাতি লৈছোঁ, চেনি এবাতি লৈছোঁ, কেইটামান কাজু আৰু কিচমিচ লৈছোঁ, একাপ ৰিফাইন লৈছোঁ, একাপ গাখীৰ লৈছোঁ আৰু লৈছোঁ বেকিং সোডা। এতিয়া ইয়াত মই প্ৰথমতে চুজিখিনি পিচি ল'ম। মই এবাতি চুজি দি দিলোঁ ইয়াতে। এয়া মই চুজিখিনি একেবাৰে ভালদৰে মিহি কৰি লৈছোঁ। এতিয়া মই এইখিনি এটা বল এটাত বাকি লৈছোঁ। আপোনালোকে যদি বিচাৰে ইয়াত ময়দা অকণমান মিক্স কৰিব পাৰে। মই ইয়াত ময়দা মিক্স নকৰোঁ, মই অকল চুজিয়ে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই আমখিনি পিচি ল'ম। এতিয়া মই আমখিনি দি দিলোঁ জাৰত। ইয়াত একেলগে মই চেনিখিনিও দি দিম। এতিয়া মই আমখিনি এইখিনি চুজিৰ লগত মিক্স কৰি দিম। এইখিনি ভালদৰে উলিয়াই লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত ৰিফাইনখিনি দি দিছোঁ। এইখিনি ভালদৰে মিক্স হ'ব লাগিব। এতিয়া মই ইয়াত কাজুখিনি দি দিলোঁ। এতিয়া মই এইখিনি কাজু আৰু কিচমিচকেইটা ভালদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত গাখীৰ অকণমান দিম। গাখীৰ মই গোটেইখিনি এতিয়া নিদিওঁ,
পিছত প্ৰয়োজন হ'লে দিম। এইখিনি আকৌ ভালদৰে মিক্স কৰিম। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। আধা ঘণ্টা হৈ গ'ল। এতিয়া মই ইয়াত বেকিং পাউডাৰখিনি দি দিম। এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত অকণমান গাখীৰ দিম। এইখিনি আকৌ এবাৰ ভালদৰে মিলাই দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই এইখনত ভালদৰে তেল লগাই ল'ম। এতিয়া মই ইয়াত ময়দা অকণমান দি দিছোঁ। ময়দাখিনি এনেকৈ মিলাই ল'ম। এয়া মই ময়দাখিনি ভালদৰে চাৰিওফালে মিলাই লৈছোঁ। এতিয়া মই ইয়াত বেটাৰখিনি দি দিম। এয়া মোৰ বেটাৰখিনি দিয়া হৈ গ'ল। এতিয়া এইখন এনেদৰে অকণমান তলত মাৰি দিব। তেতিয়াহ'লে কেকটোৰ ভিতৰত গেপবিলাক নাথাকে। এয়া এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি ওপৰৰ পৰা এনেদৰে দি দিছোঁ। এয়া মই পেন এখনত এনেদৰে ষ্টেণ্ড এডাল দি গেছত গৰম হ'বলৈ দিছোঁ। আজি মই কেকটো অভেনত নবনাওঁ, এনেদৰে কেৰাহীতে বনাম। এয়া কেৰাহীটো গৰম হৈছে। এতিয়া মই এনেদৰে কেকটো ইয়াতে দি দিছোঁ। কেকটো মই 25 পৰা 30 মিনিট সময় কেৰাহীত এনেদৰে বেক হ'বলৈ দিম। এতিয়া মই ইয়াত ঢাকনিখন লগাই দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। এয়া আমাৰ 20 মিনিট হৈ গ'ল। এতিয়া মই কেকটো এবাৰ চেক কৰিম। এনেদৰে চুৰি এখন মাৰিব আপোনালোকে, দিলে গম পাব। যদি লাগি আহে তেতিয়াহ'লে হ'বলৈ বাকী আছে। এয়া মোৰ কেকটো হোৱা নাই, অকণমান হ'বলৈ বাকী আছে আৰু। মই আকৌ ঢাকি দিলোঁ। আকৌ মই 5 মিনিট পিছত চেক কৰিম এবাৰ। এয়া 5 মিনিট হৈ গ'ল। কেকটো আকৌ এবাৰ চাওঁ ভিতৰখিনি হ'লনে নাই। এয়া মোৰ কেকটো হৈ গ'ল। এতিয়া মইতো ঠাণ্ডা হ'বলৈ থৈ আমাৰ কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া এইটো উলিয়াই ল'ম এখন বাচনত। প্ৰথমতে এনেদৰে ছাইডটো এৰুৱাই ল'ম। এয়া চাওকচোন মোৰ কেকটো কি ধুনীয়াকৈ এৰি আহিছে আৰু দেখিবলৈ ধুনীয়া হৈছে কালাৰটো। মই এইটো চিধা কৰি দিছোঁ। এয়া মেংগ' কেক ৰেডি। আপোনালোকক অকণমান কাটি দেখুৱাওঁ। চাওকচোন ভাল হৈছেনে বাৰু? চাওকচোন আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন আৰু ভাল হ'লে কমেণ্ট কৰি জনাব।
ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।